আপোনালোক সকলোৱে জানে চাগে ভেদাইলতা মানিমুনি নৰসিংহ কিমান যে উপকাৰিতা আছে হয়নে মই বাৰু ক'বলৈ প্ৰয়োজনেই নাই আৰু আজি মই তাকেই ভাবিছোঁ এনেকুৱা এটা হেল্ডি ৰেচিপি বনাম এয়া মই শিঙি মাছ ধুনীয়াকৈ ধুই বাছি কাটি লৈছোঁ আৰু এয়া নিমখ হালধি দিছোঁ কিন্তু মাছকেইটা বহুত বেছি কণী হৈছিলে আচলতে এইটো টাইমত মাছ খাবলৈ নালাগে কিন্তু উপায়টো নাই আৰু অদিতিক মাজে মাজে মই এনেকৈ বনাই দিওঁ ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আৰু একেবাৰে কমন ৰেচিপি সকলোৱে বনাব জানে মাছখিনি মই আধা ভজা কৰি লৈছোঁ আৰু এয়া মাছখিনি উঠাই এই মাছখিনি তেল যিহেতু বেছি আছিলে তেলখিনি মই কমাই লৈ নহৰু আৰু শুকান জলকীয়া দি পেলাই এয়া নৰসিংহ আৰু ভেদাইলতাৰ ৰসখিনি দি দিলোঁ দি পেলাই মাছখিনিও দি দিছোঁ আৰু অকণমান পানী দি পেলাই উতলিব দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াতে আলু দিব পাৰে মই কিন্তু আলুটো স্কিপ কৰিছোঁ যদি খাই ভাল পায় দিব পাৰে আৰু ধুনীয়াকৈ এইখিনি উতলিব দিছোঁ আৰু আনটো ফালে মই কেইটামান জালুকো গুড়া কৰি ল'ম যিহেতু জালুক দিলে অকণমান খাবলৈ আৰু বেছি ভাল লাগে আৰু যিহেতু চৰ্দি হৈ থাকিলে ভালো আৰু তাৰ লগতে মই ইয়াতে নিমখ হালধিও দি দিছোঁ দি পেলাই ইয়াৰ জালুকখিনি মই গুড়ি কৰি লৈ ধুনীয়াকৈ অকণমান পানী মিক্স কৰি ইয়াতে এড কৰি দিছোঁ আৰু তাৰপিছত আঞ্জাখিনি সম্পূৰ্ণ উতল অহাৰ পিছত মই নমাই থৈ দিছোঁ আৰু মোৰ এয়া ৰেডি হৈ গ'ল একেবাৰে এটা হেল্ডি ৰেচিপি আপোনালোকেও খাই বাৰু হয়নে নাখায় তো আজিলৈ এৰিছোঁ বাই